নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শুভমুখী ৰাইজ, আপোনালোক নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ। আজি আপোনালোকক মই এটা খুব গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব বিচাৰিছোঁ। এইটো হ'ল ড্ৰাগছ। আপোনালোকে নিশ্চয় দেখিছে বা আপোনালোকে নিশ্চয় শুনিছে যে আজি কিছু বছৰ ধৰি গোটেই ভাৰতবৰ্ষতে হওক বা গোটেই পৃথিৱীতে হওক এচাম ব্যক্তিৰ উচ্ছৃংখলতা, মানসিক অস্থিৰতা আৰু তেওঁলোকে সমাজত কৰা কুপ্ৰভাৱৰ কথা নিশ্চয় গম পায়। অৰ্থাৎ মই ক'বলৈ বিচাৰিছোঁ তেওঁলোকে ড্ৰাগছৰ প্ৰতি আসক্তি হৈ এইবোৰ উদ্ভণ্ডালি কৰে। এতিয়া কথা হ'ল কি, আমি ড্ৰাগছ বুলিলে কি বুজোঁ? যি দ্ৰব্য বা পদাৰ্থই মানুহৰ মগজুৰ কাৰ্যকলাপত ক্ষতি সাধন কৰে বা শৰীৰত সাময়িকভাৱে জৈৱিক পৰিৱৰ্তন কৰে, তেনেবোৰ পদাৰ্থ বা দ্ৰব্যকে সাধাৰণতে ড্ৰাগছ বুলি কোৱা হয়। যেনে কেইবিধমান ড্ৰাগছৰ ভিতৰত পৰে হেৰইন আৰু ব্ৰাউন চুগাৰ। তাৰোপৰি মদ, ভাং, চিগাৰেট, চেখৰ এইবোৰ আমাৰ পূৰ্বপুৰুষসকলৰ পৰা চলি আহিছে, যিবোৰক ৰাগিয়াল বস্তু বা মাদক দ্ৰব্য বুলি কোৱা হয়। ড্ৰাগছৰ প্ৰতি কিয় আসক্তি হয় সেইটো বৰ ডাঙৰ কথা। কাৰণ এবাৰ এজন ব্যক্তিয়ে তেনেবোৰ পদাৰ্থ বা বস্তু সেৱন কৰাৰ পিছত তেওঁ অনুভৱ কৰে যে মই এখন বেলেগ জগতৰ আছোঁ, মোৰ মনৰ সকলোবোৰ কামনা বাসনা পূৰণ হৈছে, মই খুব সুন্দৰভাৱে চলি আছোঁ। আৰু তাৰপিছতে তেওঁ এইবোৰ বস্তু ল'বলৈ বিচাৰে আৰু তেতিয়া আমি সেই ব্যক্তিজনক ড্ৰাগছৰ আসক্তি কৰা বুলি কওঁ। বিভিন্ন কাৰণত ব্যক্তি এজনে ড্ৰাগছৰ মুখামুখি হয়। বিশেষকৈ বন্ধু বান্ধৱীসকলৰ লগত কুঅভ্যাসৰ গঠন, যৌন নিৰ্যাতন, মানসিক চাপ, পিতৃ মাতৃৰ কঠোৰ আইন কানুন, ক্লাবত বহু নিশালৈকে পাৰ্টি কৰা এচাম ব্যক্তিৰ মাজতো ড্ৰাগছৰ আসক্তিয়ে বিৰাজ কৰিছে। তাৰোপৰি বংশগতভাৱে আৰু পৰিৱেশ পৰিস্থিতিও ড্ৰাগছৰ কবলত পেলাব পাৰে। নিশ্চয় জানে আজিকালি আমাৰ সমাজত মাক দেউতাকে ল'ৰা ছোৱালীবিলাকক নজৰ ৰাখিব নোৱাৰে, কাৰণ তেওঁলোকে গোটেই দিনটো অফিচত কৰ্মব্যস্ততা হৈ থাকে। সেইটো একেবাৰে নুই কৰিব নোৱাৰি। তথাপি তাৰ মাজেদি সময় উলিয়াই ল'ৰা ছোৱালীবিলাকক নজৰ দিব লাগে। দিনত নোৱাৰিলেও যেতিয়া ৰাতি ভাত খাবলৈ একেলগে বহিব, তেতিয়া অন্ততঃ ড্ৰাগছে আসক্তি কৰিব পৰা লক্ষণবোৰ বা কিবা বিসংগতি আছে নেকি সেইবোৰ আলোচনা কৰি তাক চিনাক্ত কৰিব লাগে। সাধাৰণতে ড্ৰাগছৰ লক্ষণবোৰৰ ভিতৰত পৰে বমি হোৱা, শিক্ষানুষ্ঠানত নোযোৱা, শিক্ষাৰ প্ৰতি ধাউতি নথকা, অসংলগ্ন কথা বতৰা পতা, উচ্চ মেজাজ, উদ্বেগ, হাই কাজিয়া, ভোক কমি যোৱা, চকু ৰঙা পৰা, খোজ থৰক বৰক হোৱা, হাতত বেজিৰ চিন। তাৰোপৰি ঘৰত চিৰিঞ্জ বা অন্য কোনো অচিনাক্ত দ্ৰব্য পোৱা, শৰীৰত বা চলাত তেজৰ চিন থকা আৰু ঘৰত অকলে বহি থাকিব বিচৰা। যদি ব্যক্তি এজনক আপুনি ড্ৰাগছত আসক্তি হোৱা বুলি চিনাক্ত কৰিব পাৰে, তেতিয়াহ'লে পোনপ্ৰথমে আপুনি সেই ব্যক্তিজনৰ লগত কাউন্সেলিং কৰিব লাগে। মই 2017 চনৰ পৰা 2024 চনলৈ শিলচৰত চৰকাৰী হস্পিটেলত মই কাম কৰিছিলোঁ। তাত মই চৰকাৰী ডিউটিখিনি কৰাৰ পিছত যিখিনি সময় পাইছিলোঁ, আজৰি সময় পাইছিলোঁ, তাৰে কিছু অংশ সময় মই নিচামুক্তি কেন্দ্ৰত বা ড্ৰাগছ আসক্তি মুক্তি কেন্দ্ৰত মই কাম কৰিছিলোঁ। মই তেওঁলোকক বিচাৰ বা অভিযোগ নিদিয়াকৈ তেওঁলোকৰ লগত সহজ সৰল ভাষাত কথা পাতিছিলোঁ আৰু তেওঁলোকৰ কথাবোৰ মই খুব অতি মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিছিলোঁ, যাতে তেওঁলোকে উপলব্ধি কৰিব পাৰে যে মই তেওঁলোকক সমৰ্থন কৰিছোঁ। কিন্তু তাৰ মাজেদি মই তেওঁলোকক ড্ৰাগছ আসক্তিয়ে তেওঁলোকক কিভাৱে শাৰীৰিকভাৱে আৰু মানসিকভাৱে বিপৰ্যয় কৰিছে সেই কথাবোৰ মই কাউন্সেলিং কৰিছিলোঁ আৰু সুফলো পাইছিলোঁ। আৰু এনেকুৱা বহুত নিচাযুক্ত ব্যক্তিয়ে তেওঁলোকে নিজে উপলব্ধি কৰি সমাজত
তেওঁলোকে সুস্থ আৰু নিৰোগী হৈ সুনাগৰিক হিচাপে পৰিগণিত হোৱা দেখিবলৈ পাইছিলোঁ। প্ৰয়োজনীয় সাপেক্ষে নিচামুক্তি কেন্দ্ৰত বা চিকিৎসালয়ত বা আসক্তিমুক্তি কেন্দ্ৰত ভৰ্তি কৰাই উপযুক্ত চিকিৎসা প্ৰদান কৰিব পাৰি। উপযুক্ত চিকিৎসা আৰু শিক্ষাৰ জৰিয়তে তেওঁলোকক সুস্থ আৰু সবল আৰু নিৰোগী কৰি সমাজত পুনৰ তেওঁলোকক একোজন সুনাগৰিক ব্যক্তি হিচাপে পৰিচিত কৰাই দিব পাৰি। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে যদি কেতিয়াবা এনেকুৱা ব্যক্তিক চিনাক্ত কৰিব পাৰে বা চিনি পায়, তেতিয়াহ'লে আপোনালোকে পলম নকৰি ভাল বুজাবুজিৰ মাজেৰে নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক। মোৰ এটা দৃঢ় বিশ্বাস আছে, যদি ভাল নিচামুক্ত কেন্দ্ৰ এটাত বা ভাল ডক্টৰ এজনৰ হাতত সেই ব্যক্তিসকল আহি পৰে, তেতিয়া এটা ভাল পৰিৱেশ পাব, ভাল এটা কাউন্সিলিং পাব, আৰু যিয়ে সেই ব্যক্তিসকলক ড্ৰাগছ এডিকশ্যনৰ পৰা অতি সহজে মুক্তি কৰি আনিব পাৰিব। মই আশা ৰাখিছোঁ আজিৰ মোৰ এই ভিডিঅ'টোৱে কাৰোবাক অলপ হ'লেও সহায় কৰিব। তাৰে কামনাৰে আজিলৈ সামৰিলোঁ। পুনৰ লগ পাম। ধন্যবাদ। শুভৰাত্ৰি।